বাৰে বাৰে একেটা কথা কৈ মোক অশান্তি নকৰিবি। মই কৈছোঁ নহয়, মই মোৰ সিদ্ধান্তত অটল আৰু মোৰ সিদ্ধান্তক কোনো লৰ বগৰ কৰিব নোৱাৰে। ইমান খং কৰিছ কিয়? শুন কথা, এই সময়ত জাতি ভেদ উচ্চ নিচ এইবিলাক কথা লাগি থকাৰ সময় নাই। অলপতো বুজিবলৈ চেষ্টা কৰ। তই যদি কথাবোৰ নুবুজা বুজিব কোনে? গাঁওখনত তোক সকলোৱে সন্মান কৰে, সকলোৱে তোক এটা বেলেগ দৃষ্টিৰে চায়। তই যদি এনেকুৱাখন কৰ, উঠি অহা প্ৰজন্মই কি শিকিব? অকণমানটো বুজিবলৈ চেষ্টা কৰ। মোৰ এটাই ল'ৰা আৰু মই তাৰ বিয়াখন কাৰ লগত পাতোঁ সেয়া মোৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়া মই সিদ্ধান্ত কৰিম। মই যদি তেনেকুৱা এখন ঘৰৰ ছোৱালী বোৱাৰী কৰি আনো, গাঁওখনত সমাজখনত মোৰ সন্মান থাকিব ক'ত? তই কথাবোৰ বুজিবলৈ চেষ্টা কৰ। আৰু তই যদি নিজৰ মানুহটো হৈ এনেকুৱাখন কৰ, সমাজৰ মানুহে মোক কি দৃষ্টিৰে চাব? ইমান খুব নকৰিবিচোন, কথাখিনি বুজিবলৈ চেষ্টা কৰ। গাঁওখনত সমাজখনত তোৰ এটা বেলেগ স্থান আছে আৰু সেই স্থান তই অক্ষুণ্ণ ৰাখিব লাগিব। তই মোক এটা কথা কচোন, আজিৰ পৰা প্ৰায় 2 বছৰৰ আগত তোৰ যে সেই চাৰিআলিটোত এক্সিডেণ্ট হৈছিল, তোক কোনে পানী দিব চাইছিল? সেইজনী বোৱাৰী, যিজনী বোৱাৰীক তহঁতে গাঁৱৰ পৰা খেদি পঠাইছিলি, যিজনী বোৱাৰীক তহঁতে উচ্চ নিচ বিচাৰ কৰি এইখন গাঁৱৰ পৰা যাবলৈ বাধ্য কৰাইছিলি, সেইজনী বোৱাৰীৰ হাতৰ পানীগিলাছে তোৰ জীৱন ৰক্ষা কৰিলে। আৰু এতিয়া তই? মই বাৰু ইমান নিষ্ঠুৰ নে? সেই বিপদৰ কথাখিনি মই কেনেকৈ পাহৰি গ'লোঁ বাৰু? বন্ধু, তই আজি মোৰ চকু মোকলাই দিলি। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। তহঁতে যি ভাল দেখ তাকেই হ'ব।